আজি আমি দুদিন ভেকেশ্যনকে ভাবিব কি খবৰ আৰু সকলোকে স্বাগতম জনাইছোঁ পৰিচিত চেনেললৈ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তো আজি গৈ আছোঁ মিৰামাৰ বীচ দেখুৱাবৰ কাৰণে, আপোনালোকক দেখুৱাই দিম। আগতে বহুতবাৰ গৈছোঁ বাৰু মই, তো আজি আপোনালোকক ভিডিঅ'ৰ ওপৰত দেখুৱাবৰ কাৰণে ভিডিঅ' বনাম বুলি আজি গৈ আছোঁ তাতে। আৰু তথাপি আকৌ ভিডিঅ'টো শেষলৈকে আৰু এইফালে আপোনালোকক অলপ দেখুৱাই দিছোঁ নাজাৰাটো। মই যোনখিনি জেগাত আছোঁ মানে সেই ঠাইখিনি পৰিৱেশ। তো এইখন হ'ল বিগ ডেডি আৰু এইফালে কাচিনো প্ৰাইড, মেজেষ্টেড প্ৰাইড আছে আৰু আগত আছে ডেল্টিন জেক, ডেল্টিন ৰয়েল আছে এইফালে আগত। তো এইখন হ'ল আমাৰ তাজপাতৰ গেম খেলৰ মানে বৰ্ড। ইয়াতে যিমানখিনি মানে গেম খেলৰ কাৰণে তাজপাতৰ গেম ইয়াতে হয় আৰু বহুত বাহিৰৰ পৰা মানে মানুহবিলাক আহে ইয়াতে খেলিবৰ কাৰণে। তো এইখিনিয়ে আৰু বেক চাইডে আপোনালোকক দেখুৱাইছোঁ অলপমান। তো আগত গৈ আছে পাপু, পল্লৱ আৰু মোৰ লগৰ দস্তি জ্যোতি। তো এতিয়া গৈ আছোঁ মিৰামাৰ বীচ। তো বীচৰ পৰিৱেশটো আপোনালোকৰ আজি অকণ ভিডিঅ'ৰ ওপৰত দেখুৱাই দিম। তো গাইজ ইয়াতে অকণমান বহি ল'লোঁ বাৰু, বহুত গৰম লাগিছে, বহুত ৰ'দ ওলাইছে মানে এইফালে বহুত ৰ'দ। আৰু এই ঠাইখিনি মানে বহি অলপ ভাল লাগে, ধুনীয়া চেহা পৰি আছে আৰু ধুনীয়া বতাহ মাৰি থাকে মানে, সেইটো কাৰণে ভাল লাগে ইয়াতে। আৰু বহুত মানুহ আহে মানে ইয়াতে বহিবৰ কাৰণে, ৰেষ্ট ল'বৰ কাৰণে বহুত মানুহ আছে এইফালে। আৰু আগলৈকে যেতিয়া আমি গৈ থাকোঁ আৰু বহুত মানুহ লগ পাম এনেকুৱা। এই ঠাইখিনি মানে জীয়াবৰ কাৰণে খুব ধুনীয়া হয়, বৰটোপ বুলি কয় এইটো। আৰু এইফালে আছে এই বৰটোপৰ গুলি এইবিলাক। তো যোনে যোনে দেখা পোৱা নাই বা চিনি নাপায়, তো তেওঁলোকে এইফালে অলপ খোৱা বস্তু লৈ ল'লোঁ আমি তাতে যাই পেলাই খাবৰ কাৰণে। এতিয়া সময় 2টা বাজে আৰু চাগে লাগিব 20 মিনিটমান সময় লাগিব আৰু মেইন গৈ পোৱালৈকে, জেগাত গৈ পোৱালৈকে। চাই পাই গ'লোঁ মিৰামাৰ বীচ। তো এইখনেই হ'ল মিৰামাৰ বীচ, এইখন সাগৰখন আৰু সাগৰ। তো আহি পাই গ'লোঁ মিৰামাৰ বীচ। আৰু আজি প্ৰায় মানুহ কম বহুত ইয়াতে। নিচিনা টাইম পাছ কৰিবৰ কাৰণে ভাল হয়। আৰু সন্ধিয়া সময়ত বিশেষকৈ ইয়াতে থাকি ভাল লাগে তাৰমানে, ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি থাকে ইয়াতে। সেয়ে সন্ধিয়া সময়ত ভাল লাগে থাকি। এতিয়া বহুত ৰ'দ যদিও মানে গৰম লগা নাই, কিন্তু ৰ'দটো পূৰা চকুত চাট মাৰি ধৰে মানে এনেকুৱা নহয়। তো সকলোটা পূৰা একদম সাগৰৰ মাজৰ পৰা আহিছে, গা ধুই আছে পূৰা। ভাবিছিলোঁ গা ধুম বুলি ময়ো, কিন্তু গা ধোৱাৰ পিছত মানে নিমখ যোনটো ভাৱ থাকে গাটো অলপ হাত সেইটো কাৰণে গা ধুব ইচ্ছা মানে গা নুধোঁ আৰু আপোনাৰ গা ধুই আছে এইফালে। আৰু পাপু গা ধুবি না? গা ধুবি? মজা। তো ভাল লাগিছে এতিয়া আহি পেলাই। কিন্তু গৰম মানে গৰমটো অনুভৱ হোৱা নাই। আৰু যিহেতু মই এতিয়া পানীত নামি দিলোঁ, পানী নামি দিয়াৰ লগে লগে মানে গৰমটো একো অনুভৱ হোৱা নাই।
নেটখন না মানে বালিত খেলি আছে না এই কাৰণে ভাবিছোঁ আমি দুদিন ভেকেশ্যনকে হাৰিব গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে সিহঁতে অলপমান ফুটবল খেলিলোঁ সিহঁতৰ লগত খেলি পেলাই এতিয়া ৰুমলৈকে যাব কাৰণে ওলাই আছোঁ আৰু গৈ আছোঁ বাকী লগ পাই থাকিম আৰু নেক্সট ভিডিঅ'ত সকলোকে তো আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ